অৰ্থাৎ ৰেলৱে NTPC যিটো 2019 যি এপ্লিকেশ্যন হৈ গৈছিলে সেই এপ্লিকেশ্যনৰ যিটো এক্সাম হ'ব লাগে সেই এক্সামটো এতিয়া 2020 ডিসেম্বৰ মাহত হোৱাৰ কথা আছে এইটো ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা ঘোষণা কৰা হৈছে আৰু লগতে এটা সুখৰ খবৰ যে আপোনালোকৰ কোনোবাৰ যদি এপ্লিকেশ্যন ষ্টেটাছ চাব লগা আছে অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যনখন একসেপ্ট হৈছে নে নাই হোৱা সেইটো চাব লগা আছে অথবা কাৰোবাৰ এপ্লিকেশ্যন নাম্বাৰটো হেৰাই গৈছে বা পাহৰি গৈছে কোনোবাই তেতিয়া সেই সকলোখিনি উদ্ধাৰ কৰিব পাৰিব আপোনালোকে আৰু সেইখিনি চাবৰ কাৰণে সেইখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅটো সম্পূৰ্ণৰূপে চাব আৰু যদি এতিয়ালৈকে আপোনালোকে এডুষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ঠিকৰে সাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনে ধৰণৰ ভিডিঅ নটিফিকেশন আপোনালোকে লগে লগে ভিডিঅ দিয়া লগে লগে পাই যায় সো আহক আমি কেনেধৰণে এইবিলাক চেক কৰিম অৰ্থাৎ আপোনালোকৰ যেটো NTPC ষ্টেটাছ আছে সেই এপ্লিকেশনৰ ষ্টেটাছটো বা আপোনালোকে পাহৰি যোৱা এপ্লিকেশন নাম্বাৰটো কেনেকৈ উদ্ধাৰ কৰিব আহক আমি সেইটো চাওঁ সো फ्रेंड्स আপোনালোকৰ এপ্লিকেশন ষ্টেটাছখন চাবলৈ হলে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব মই ইয়াত ক্ৰম ব্ৰাউজাৰটো বাছি লৈছো বা গুগলত আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ মোবাইলৰ যোগেদিও সাৰ্চ কৰিব পাৰে মই মোবাইলতে সাৰ্চ কৰি আছো ইয়াত আপোনালোকে লিখিব লাগিব ৰেলৱে NTPC এনেকৈ ইয়াত টাইপ কৰি ল'ব যেনেকৈ মই টাইপ কৰি আছো ৰেলৱে NTPC status या सार्चत आহি গৈছে ৰিকমেন্ডেশন এটো সিলেক্ট কৰি দিলো এৰিয়া সিলেক্ট কৰি দিয়া লগে লগে আপোনালোকৰ নেটৱৰ্ক কিমান স্পীড আছে তাৰ ওপৰত ডিপেন্ড কৰিব আৰু ডিপেন্ড কৰি আপোনালোকৰ এন্ড্ৰইড ইন্টাৰফেস খুল খাই আহিব ইয়াৰ ওপৰতে আপোনালোকে দেখিব ইয়াত যেটো ইয়াত দেখুৱাইছে এটো এনে ধৰণে এটো খুল খাই আহিব এটা লিংক এটা খুল খাই আহিছে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব ধৰক মই এটা ক্লিক কৰি দিছো তাত ক্লিক কৰাৰ পিছত আপোনালোকে এনে ধৰণে এটা ইন্টাৰফেস এটা খুল খাই আহিব তাৰ পিছত আপোনালোকে ইয়াত কেটামান ডট জি আছে সেই ডট বিলাকত গুছি যাব ইয়াত গৈ যেটো ডেস্কটপ সাইট আছে সেই ডেস্কটপ সাইটটো ক্লিক কৰি দিব ইয়াত মই ক্লিক কৰিছো ক্লিক কৰি দিয়া লগে লগে ইয়াত আহি গৈছে ডেস্কটপ সাইট এটো মই ক্লিক কৰি দিলো ক্লিক কৰি দিয়া লগে লগে আপোনালোকৰ যেনে ধৰে কম্পিউটাৰ খুল খায় তেনে ধৰে এটো খুল খাই গৈছে আৰু ইয়াত আপোনালোকৰ দেখুৱাইছে সিলেক্ট ইওৰ RRB টু চেক এপ্লিকেশন ষ্টেটাছ ইয়াত দেখুৱাই দিছে এনে ধৰণে এতিয়া ইয়াত আপোনালোকে কোনটো সিলেক্ট কৰিব লাগিব যেহেতু আপোনালোকৰ বেছিভাগে কি কৰিছে গুৱাহাটীৰ কাৰণে সিলেক্ট কৰি থৈছে ইয়াত গুৱাহাটী আছে এই গুৱাহাটীত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়া লগে লগে আকৌ আৰু এটা ইন্টাৰফেস খুল খাই আহিব এনে ধৰণে এটো ইন্টাৰফেস খুল খাই আহিলে এতিয়া বন্ধুসকল আপোনালোকৰ যদি এপ্লিকেশন নাম্বাৰটো হেৰাই যোৱা নাই তেতিয়াহলে আপোনালোকে ইয়াত কি কৰিব ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো এপ্লিকেশন নাম্বাৰটো হয় ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত এন্ট্ৰি কৰিব এডখৰ এন্ট্ৰি কৰি ল'ব এন্ট্ৰি কৰি লোৱাৰ পিছত আপোনালোকৰ যেটো একচুয়াল ডেট অফ বাৰ্থ হয় যেটো আপোনালোকে এপ্লিকেশন ফৰ্ম ফিল আপ কৰোতে দিছিলে সেইটো ইয়াত ফিল আপ কৰি ল'ব তাৰ পিছতে আৰু কি আহিব আৰু এটা ইম্পৰ্টেন্ট কথা আছে সেইটো হৈছে ইয়াত এটা ক্যাপচা আহিব এই ক্যাপচাটো এই বক্সটোত এন্টাৰ কৰি দিব তাৰ পিছত লগে লগে ইয়াত কি আহিব এটা লগইন বুলি এটা অপচন আছে এই লগইন অপচনটো আপোনালোকে কি কৰিব প্ৰেছ কৰি দিব লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেচন যেটো আছিল বা আপোনালোকৰ যিখন এপ্লিকেশন আছিল হেখন একসেপ্টেড যদি হৈছে একসেপ্টেড বুলি আহিব যদি নাই হোৱা তেতে ক্যান্সেল বুলি আহিব আৰু যদি আপোনালোকৰ এডখৰ এখিনি এন্টাৰ কৰোতে কিবা ভুল হৈ যায় তেতে ইয়াত ক্লিয়াৰ বুলি আছে ক্লিয়াৰ কৰিলে আকৌ ৰি এন্টাৰ কৰি ল'ব পাৰিব আৰু যি সকলৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে বা যি সকলৰ এপ্লিকেশন নাম্বাৰটো আছে সেই সকলৰ কাৰণে এইটো আছিল আৰু যদি কাৰোবাৰ এপ্লিকেশন নাম্বাৰটো হেৰাই গৈছে বা এপ্লিকেশন বা ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাহৰি গৈছে তেতিয়াহলে ইয়াত এটা অপচন আছে তলতে এইটো আছে ফৰগট ৰেজিষ্ট্ৰেচন নাম্বাৰ তেতিয়া ইয়াত আপোনালোকে ক্লিক কৰি দিব ধৰিলো মই ইয়াত ক্লিক কৰি দিলো তেতিয়া ক্লিক কৰি দিয়া লগে লগে বেলেগ এটা ইন্টাৰফেস খুল খাই আহিব সো এনে ধৰণে এটা ইন্টাৰফেস খুল খাই আহে এটো মই অলপ জুম কৰি দিছো সো ইয়াত কি আছে আপোনালোকে এপ্লিকেশনখন ফিল আপ কৰোতে যেটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব ইমেইল আইডিটো ইয়াত আপোনালোকে ফিল আপ কৰি দিব যেটো ইমেইল আইডি দিছিলে তাৰ পিছত আপোনালোকৰ যেটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো ইয়াত ফিল আপ কৰি দিব ইয়াত চুই দিয়া লগে লগে আপোনালোকৰ ডেট অফ বাৰ্থ সিলেক্ট কৰিবৰ কাৰণে কি আহিব ইয়াত যদি আপোনালোকে চুই দিয়ে তেতিয়া ইয়াত এখন ক্যালেন্ডাৰ ওলাই আহিব এনে ধৰণে ক্যালেন্ডাৰ এটা ওলাই আহিব এইটো ক্যালেন্ডাৰ ইয়াত আপোনালোকৰ কিমান আছে ইয়াত
আপোনালোকৰ ইয়েৰটো সিলেক্ট কৰিব পাৰে কাৰ কি ইয়েৰ আছে ইয়েৰটো ধৰি লওক মই সিলেক্ট কৰি ললো 92 তাৰ পিছত ইয়াত আৰু কি কৰিব পাৰিব ইয়াত আপোনালোকে এতিয়া কি কৰিব লাগিব আপোনালোকৰ যেটো মাহ আছিলে ধৰি লওক সেপ্টেম্বৰ ওলাই আছে মই সেপ্টেম্বৰকে সিলেক্ট কৰিলো আৰু সেপ্টেম্বৰ 10 বুলি মই এটা সিলেক্ট কৰি দিলো এনে ধৰণে আপোনালোকে সিলেক্ট কৰি দিয়াৰ লগে লগে এইটো সম্পূৰ্ণৰূপে ফিল আপ হৈ যাব তাৰ পিছত কি হ'ব যে ইমেইল আইডিটো আপোনালোকে সম্পূৰ্ণৰূপে ইয়াত টাইপ কৰি ল'ব লাগিব এডখত টাইপ কৰি দিব লাগিব যেটো ইমেইল আইডি আছে এটো টাইপ কৰি ল'ব ইয়াত তাৰ পিছৰ কামটো হৈছে ইয়াটো ক্যাপচা আপোনালোকে এন্টাৰ কৰিব লাগিব ইয়াটো ক্যাপচা আছে সো এইটো হৈছে ক্যাপচা এইটো এন্টাৰ কৰি ল'ব এইডখত এড বক্স আছে এই বক্সটোত এইটো হৈছে বক্সটো আৰু এইখিনি কৰি দিয়াৰ পিছত ইয়াত এটা অপচন তলত আহে সেই অপচনটো কি হৈছে গেট ডিটেইলছ যেটো গেট ডিটেইলছ আছে ইয়াত ক্লিক কৰি দিব লগে লগে আপোনালোকৰ যেটো এপ্লিকেশন আইডি আছে এপ্লিকেশন আইডিটো ওলাই আহিব এপ্লিকেশন আইডি বা ৰেজিষ্ট্ৰেচন আইডি দিয়ে নহক হেতু ওলাই আহিব অহাৰ পিছত আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ল'ব বা কৰবাত লিখি ৰাখিব কাৰণ তাৰ কপি কৰিব নোৱাৰিব তাৰ পিছত পুনৰ আপোনালোকে বেক হৈ ইয়াত যেটো হোম আছে হোম বটনলৈ ঘূৰি যাব হোম বটনলৈ ঘূৰি গৈ আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো চেক কৰিব পাৰিব হোম বটনটো ক্লিক কৰি দিয়া লগে লগে এনে ধৰণে ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ডেট অফ বাৰ্থ আপোনালোকৰ এন্ট্ৰি কৰিবলৈ আহিব তাত এন্ট্ৰি কৰি ল'ব ক্যাপচা এন্ট্ৰি কৰি ল'ব তাৰ পিছত আপোনালোকৰ এপ্লিকেশন ষ্টেটাসটো একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে চাই ল'ব পাৰিব সো বন্ধুসকল আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে যদি ভিডিওটো ভাল পাইছে তেনেহলে ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকৰ নিচিনা যি সকলে বিপাঙত পৰি আছে যে আমি আমাৰ এপ্লিকেশন আইডি কেনেকৈ চেক কৰিম বা ৰেজিষ্ট্ৰেচন আইডি কেনেকৈ চেক কৰিম বা এপ্লিকেশন হেৰাই গৈছে বা ৰেজিষ্ট্ৰেচন হেৰাই গৈছে তেওঁলোকৰ যাতে সুবিধা হওক সো তাকে কৈ মই ভিডিওটো সামৰণি মাৰিলো ধন্যবাদ